দিবলৈছে নিৰুদ্দেশ সংবাদ নিৰুদ্দেশ হোজাই জিলাৰ নখুটিৰ 3 নম্বৰ মৌজাদাৰ গাঁৱৰ হাফিজুদ্দিনৰ পুত্ৰ নিৰুদ্দেশ হয় নখুটিৰ 3 নম্বৰ মৌজাদাৰ গাঁৱৰ হাফিজুদ্দিনৰ পুত্ৰ মুজিবুৰ ৰহমান নিৰুদ্দেশ আজিৰে পৰা 10 বছৰ আগতে এই ল'ৰাজন বদৰপুৰত কাম কৰিবলৈ গৈছিল আৰু সেই কৰ্মসংস্থাপনৰ পৰাই নিৰুদ্দেশ হয় ল'ৰাজন আজিলৈ নিৰুদ্দেশ হোৱা মুজিবুৰ ৰহমান উভতি নাহিল নিজ ঘৰলৈ ইপিনে ঘৰত পিতৃ-মাতৃয়ে পুত্ৰৰ কাৰণে সদায় কান্দি কান্দি অন্ধ হোৱাত অৱস্থা হৈ পৰিছে পুত্ৰৰ কাৰণে দুহাত উঠাই দোৱা কৰি কৈছে যতে আছা বাবা তুমি ঘৰলৈ আহা আৰু এবাৰ হলেও আমাক দেখা দিয়া পৰিয়ালৰ লোকে ইয়াৰ আগতে বহু ঠাইত খবৰ লৈ যদিও কোনো সংসূত্ৰ নোপোৱাত উপায়হীন হৈ আজি সংবাদ মাধ্যমৰ কাষ চাপে আৰু কয় যে কোনো সদাশয় ব্যক্তিয়ে যদি এই ল'ৰাজনৰ সন্ধান পায় তেন্তে যোগাযোগ নম্বৰত যোগাযোগ কৰি সমজা দিবৰ বাবে কাতৰ অনুৰোধ জনাইছে যোগাযোগ নম্বৰ দুটা হৈছে 8812027880 আন এটা নম্বৰ হৈছে 9435003217 আপোনালোকৰ এটা শ্বেয়াৰে হয়তো এই ল'ৰাজনৰ সন্ধান ওলাব পাৰে গতিকে নিউজটো শ্বেয়াৰ কৰিব চাওক এই প্ৰতিবেদন নাই মই কম মানে মোৰ ঘৰৰ ওচৰৰে মানুহ এখেতৰ নাম হৈছে হাফিজুদ্দিন আজিৰ পৰা প্ৰায় 10-12 বছৰমান আগতে তেখেতৰ ল'ৰা বদৰপুৰ গৈছিল কাম কৰিবলৈ আৰু তাৰ পৰাই তেখেতৰ সেই ল'ৰাজন বিৰুদ্ধ হৈছে ল'ৰাজনৰ নাম আছিল মুজিবুৰ ৰহমান তেখেত তেতিয়া 10 বছৰমান আগতে বয়স প্ৰায় 18 বছৰ আছিল আৰু প্ৰায় 10 বছৰ আগতে তেওঁ বিৰুদ্ধ হৈছে যদি কোনো সদাশয় ব্যক্তিয়ে পায় তেখেতক এই মুজিবুৰ ৰহমান নামৰ ল'ৰাজনক এতিয়ালৈকে কোনো সংসন্ত্ৰ পোৱা নাই যদি কোনোবা সদাশয় ব্যক্তিয়ে পায় মই কণ্টেক্ট নম্বৰ দি আছোঁ এই নম্বৰত যোগাযোগ কৰিব তেখেতৰ ঘৰ 3 নং মৌজাদাৰ গাঁও পোষ্ট অফিচ নকুটি বজাৰ PS লামডিং ডিষ্ট্ৰিক্ট হোজাই ডিষ্ট্ৰিক্ট হয় মই নম্বৰটো দিছোঁ 8812027880 আৰু এটা নম্বৰ আছে 9435003217 যদি কোনো সদাশয় ব্যক্তিয়ে পায় এই নম্বৰত যোগাযোগ কৰি তেখেতৰ কিবা যদি ইনফৰমেশ্যন পায় আমাক দিব তেখেত বহুত মনোহাত হৈ আছে বহুত দিনৰ পৰা ল'ৰাটো পোৱা নাই আৰু এই ল'ৰাটোৱে তেখেতক আগতে পোহপাল দিছিল কাম কৰি আনি আজি তেওঁ নিৰুদ্দেশ হোৱাত তেওঁ মৰ্মাহত হৈছে গতিকে মই সকলোকে আহ্বান জনাইছোঁ যাতে তেখেতৰ যদি ল'ৰাটো কোনোবাই পায় অনুগ্ৰহ কৰি আমাৰ এই মই নম্বৰ দিয়াখিনিত যোগাযোগ কৰিব মই নম্বৰটো আকৌ কৈছোঁ 8812027880 আৰু এটা নম্বৰ হৈছে 9435003217 আল্লাহ তুমি রক্ষা করো আল্লাহ তুমি আমার বহুত কোন জায়গাতে আছে আল্লাহ তুমি একবার খোঁজ করাইয়া দেও আল্লাহ একবার লক করাইয়া দেও আল্লাহ এই মোবাইল নম্বরে যোগাযোগ করাইয়া দেও আল্লাহ মুজিবুর রহমান নকুড়ি 3 নম্বর মৌজাদার গাঁও তার বাড়ি তার ভাইয়ের নাম মুজিবুর রহমান বোনটার নাম হচ্ছে ফরিদা বেগম মার নাম হচ্ছে মজিদা খাতুন বাবার নাম হচ্ছে হাফিজুদ্দিন আল্লাহ এই নাম্বারে তুমি যোগাযোগ করো আমার দয়া করো আল্লাহ তোমার কাছে আমি হাত দুটি উড়ায় করতেছি আল্লাহ তুমি রহমত করো আল্লাহ আমি অন্ধ হয়ে গেছি আমি চোখে দেখি না আমার একবার যোগাযোগ করাই দাও বাবা